কবিতাৰ শিৰোনাম হৃদয়ৰ কবি সংগীত অৰূপ শিৱ আবৃত্তি হিমাংশু ৰাজ। জোনাক নিশা যেতিয়া তৰাবোৰে তিৰবিৰাই তেতিয়া ভাবো মনৰ কথাটি কৈয়েই দিওঁ নেকি তোমাক। পিছে ভয় হয় কিজানি অভিমান কৰি আঁতৰি যোৱা। নিশা যেতিয়া টোপনি নধৰে তেতিয়া ভাবো সপোন হৈ তোমাৰ কাষলৈ যাৱেই নেকি। ভয় হয় নিচাতে ফুল বুজা বুলি। দুপৰ নিশা যেতিয়া নিমাত হৈ পৰে পৃথিৱী তেতিয়া ভাবো তোমাক মাতিম নেকি চিঞৰি। পিছে ভয় লাগে পৃথিৱীয়ে সাৰ পায়। ভৰ দুপৰীয়া যেতিয়া মলয়াজাকে আমনি কৰে তেতিয়া ভাবো মোৰ মনৰ বতৰা দিয়েই পঠিয়াও নেকি তোমাক দিবলৈ। পিছে ভয় লাগে কি জানিবা তুমি আদৰি কিমাননো আৰু মনতে বান্ধি এইবাৰ কমেই তোমাক মনৰ কথা প্ৰেমৰ বৰষুণ ভৰ যৌৱনৰ বদলি মুখ তুমিও থাকিবা ৰৈ।